Hi guys, back to my channel. এয়া মোৰ লগৰ উজ্জ্বল কাকতি। এয়া হয় কিবা এটা ফুটিলে কি বস্তু এয়া হয় কি আছিলে তোমাৰ বকুল তল নেকি বকুল তল আহে কিন্তু বকতিয়াল হয়। এয়া ইয়াৰ মমায়েকৰ ঘৰত মমায়েকৰ নামটো আমি মানে সবে অসীম দা বুলি মাতে আৰু মই অসীম মমা মোৰ মানে মমা হয়। ইয়াত মোৰ মমা ঘৰ এয়া মমা ঘৰ আৰু আমি আজি আছোঁ বাহনীত। মানে বহুত দিন হৈ গ'ল বহুতে কমেণ্ট কৰি আছে যে তোমাৰ বাহনীখনৰ ফটো দেখাবা ভিডিঅ' বনাবা তেনে মানে বহুতে কমেণ্ট দি আছে। তাতে এয়া আমাৰ আইতাই কলগছ কুটি আছে দেখাওঁগৈ। হাতখন বেয়া বিষাইছে মোক। এয়া আমাৰ আইতা এয়া কুটি আছে হাই বুলি কৈ দিয়া হাই তামোল খাই আছে। এয়াও এইফালে আমাৰ গাহৰি দানা দি আছে। অ' বাপৰে এইটো কি ইমান প্ৰকাণ্ড বস্তু কি বস্তু ইমান প্ৰকাণ্ড ৰঙালাও ইমান প্ৰকাণ্ড কি কৈ আছা তুমি কিবা এটা কোৱা। হাই ইয়াৰ মানে ই মোক সুধিছে তুমি ভিডিঅ' কেনেকৈ দিয়া ইউটিউবত। ই মানে কেমেৰাটো খুলিলে ইয়াৰ মানে বেমাৰ আছে কি কেমেৰা খুলিলে ইয়াৰ বহুত হাঁহি উঠে। এয়া আমাৰ খেতি বগৰী চগৰী নাই লগা। এয়া ইটাৰ ওপৰত বগাই গৈছে বাপৰে মই খুন্দাই মাৰিলোহেঁতেন আপোনালোকক। ই মোক শিকাই আছে শিকাই আছে। এয়া আমাৰ মানে আগতে যোনটো শ্বৰ্ট ভিডিঅ'ত দিছিলোঁ শ্বৰ্ট ভিডিঅ'ত দিছিলোঁ শ্বৰ্ট ভিডিঅ'ত মানে বহুতে লাগি আছিলে কিন্তু এতিয়া নাই লগা। এইটো ছিজনটো গৈছে এয়া চব এনেই পাত চাতহে লাগি আছে। কি হ'ল ইয়াক আকৌ ফুটিলে ইয়াত মানে ইমান কাঁইট সোমাই গৈছে বেমাৰটো গৈছেগৈ নাই মোক দেখি গৈছেগৈ। গুৰু ভাইয়া গুৰু এইটো আমাৰ মতা গাহৰিটো মতা গাহৰি লেতেৰা হৈ আছে লেতেৰা বহুত লেতেৰা। এয়া আমাৰ মাজৰজনী মাইকী গাহৰি এয়া হয় এয়া এইকেইজনৰ মাইকী অকণমান এইয়া আমাৰ খুৰী ষ্টেপত বহি আছে ৰ'বা মোৰ মানে ইমান কেমেৰাটো ভাল নহয় অকণমান জুম কৰি দেখাইছে ভালকৈ দেখিছে নাই ক'ব দে। কিন্তু এইয়া আমাৰ খুৰী ৰ'ব দে অকণমান কেমেৰাটো বেয়া হৈ গৈছে অকণমান লৰাই দিছোঁ। এয়া দেখিছে নাই এয়া আমাৰ খুৰীয়ে বহি আছে ষ্টেপত কিবা এটা চিন্তা কৰি। তাতে আমি খুৰী মানে ই মোক এতিয়া কৈ আছে দম দিছে গাইছ মোক ইনে কৈছে গাইছ দম দিয়া নাই তেনেকুৱা ইমানটো মানে ভালকৈ ক'লে দম দিয়া বুলি ইয়াৰ যেনেকৈ ইনে কৈছে গাইছ ই মোক কৈছে ইও মানে ইউটিউব চেনেল এটা খুলিব নতুনকৈ ইয়াক সবাই কিন্তু ছাবস্ক্ৰাইব কৰি দিব উজ্জ্বল কাকতি বুলি দিব সবাই কিন্তু ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব ইমান ভালকৈ মোৰ মুখত নাহে। ছাবস্ক্ৰাইব কৰি দিব নহ'লে আপোনালোকৰ ঘৰত গৈ মই তহলং কৰি দিম। এনেই কৈছোঁ গাইছ ইয়াক কোনেও ছাবস্ক্ৰাইব নকৰিব এনেই কৈছোঁ। ই মোৰ লগৰ হয় মোতকৈ ডাঙৰ হয় ই 2014 আৰু মই 2016 ই মোতকৈ 2 বছৰৰ ডাঙৰ 12 বছৰ আকৌ ফুটিলে কি কৰিছা দিয়া দিয়া মই ইউটিউব চেনেল এটা খুলিম বুলি ভাবিছোঁ চবেই মোক ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব গাইছ। ব'লক আমি নিমখৰ পেকেটটো আনোগৈ। ইয়াক বহুতে খুটিছে ইয়াক বিচ্ছা খুটিছে ইয়াক চিকুৰা খুটিছে ইয়াক একদম মানে গোটেই জনক মোক এতিয়া মাৰিব সোমাইছে নি ইয়াক খুটিলে
উঠিলে নহয় সোমালে অ সৰি সোমালে তুমি যোৱা আমাৰ আইতা উলিয়াই দিব মই আনোগে দে নিমখৰ পেকেট এটা ইয়াক চেকচেকি পৰুৱাই কামুৰিলে নেকি আপোনালোকৰ পিছে খবৰ খাতি ভাল নে গাইছ ইমান দিন ভিডিঅ' দিয়া নাই বোলো মোৰ বোলো ছাবস্ক্ৰাইবাৰখিনি খবৰ খাতি ভাল নে সুধি চাওঁ এবাৰ কি হ'লে ওলাইছে নাই ওলাইছে বাবা মই আনোগে নে কি নিমখৰ পেকেট বলক গাইছ গাহৰি দিনা বনাই আছে কাৰণে মই এতিয়া আনোগে নিমখৰ পেকেট হেল্ল' আমাৰ ঘৰটো পিছফালৰ পৰা এনেকুৱা মানে এবাৰ যোনটো মায়ে আমাৰ আছিলে পাকঘৰত আমাৰ এই কলি গৰুজনী ডেঞ্জাৰাছ আছে খুচিব এনেকৈ পাকঘৰত ৰখি আছিলে কিবা এটা বনাই তাতে বহুত ধুমুহা দি আছিলে জমকৈ ধুমুহাটো মানে ডিংকৈ একদম মেঘে গাজি আমাৰ এই টিঙত পৰিলে সেই গোটেই টিংখিনি উৰাই লৈ গ'ল এয়া গোটেই বেয়া হৈ আছে হালত এয়া লুঙি চুঙি দিছে আৰু আজি মই এটা বস্তু দেখুৱাই নাই কি বস্তু বুজিলে চবেই চাগে মোৰ চাইকেলখন এখন মোৰ চাইকেল গাৰ্ড লগাই দিলোঁ এইকেইডাল গাৰ্ড পেক্স বুলি কয় পেক্স হেৰি টকা লৈছে এইটো আপোনাৰ 224 টকা লৈছে এইটো হয় আমাৰ ষ্ট'ৰ ৰুমটো আমাৰ এনেকুৱা এখন নিমখ 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 নিমখটো ক'লে গ'ল গাইছ আপোনালোকেতো চুৰ কৰি লৈ যোৱা নাই আমাৰ নিমখৰ পেকেট ককাৰমত খুন্দি নাচো নহয় এটা কিবা সাৰ খেতিত ছটিওৱা সাৰ আমাৰ ককাৰমটো এইটো মানে বহুত বেয়া হৈ আছে নহয় এইটো কিবা তুঁহগুৰি নহ'লে কিবা দানা যাওঁ আহক গাইছ কৈ দিওঁ নহ'লে মোক আইতা বহুত বেয়াকৈ গালি দিব নাপালে আকৌ এবাৰ চাই যাওঁ ৰ'ব নহ'লে যদি আমি কিবা এটা বিচৰা বস্তু যদি নাপাওঁ আইতা হাতত পায় যোন গালি দিব এনেকুৱা হৈ গ'ল মোবাইলটো নাই গাইছ বলক লগৰটো কম এতিয়া তুমি বোলো মোৰ ভাগৰ নিমখখিনি মোৰ ভাগৰহে আহিছে মানে আমাৰ গাহৰিৰ দানাৰ নিমখটো তুমি চুৰি কৰি লৈ গ'লা তোমাৰ ওপৰত এতিয়া মই কেছ এখন দিম লোহাৰ টিং প্লাষ্টিক বিকিবলৈ থৈ দিছে যাওঁ বলক বতৰটো আমাৰ এইফালে ইমান এটা ভাল নহয় দিওঁ পেণ্টটো তললৈ গৈ আছে বাইক এতিয়াহে স্মাৰ্ট বয় লাগিছে কিহে কোনে উলিয়ালে তুমি আমাৰ গাহৰি দানা কেলে তুমি নিমখখিনি চুৰি কৰি লৈ গ'লা কেতিয়া গাইছি বহুত মিছৰীয়া হয় মিছা কথা কয় ব'লা মই নিমখটো বিচাৰি নাপালোঁ এতিয়া মই তোমাৰ বদনাম দি দিমগৈ আমাৰ আইতাক যে তুমি চুৰি কৰিলা আমাৰ নিমখ গাইছি বহুত মিছা কথা কয় মিছৰীয়া মানুহ এই মাত্ৰ আমি সেইখন চাইকেলত দুইটা ডাবল উঠি আহিছোঁ এনে কৈছে গাইছ আমি ডাবল উঠি অহা নাই সি বহুত মিছা কথা কয় সি মিছলীয়া মস্ত তুমি মিছলীয়া মস্ত নাই কোৱা আৰু কেলৈ কৰিব নিমখ বিচৰা ইয়াত কৈছিলা নেকি এনেই কৈছোঁ চাকৰ বুলি কোৱা নাই দেই বুলি তহলং দি দিম আমি এইটো গাহৰি দানা হয় ইয়াত গাহৰি দানাহে আছে নি দেখুৱাই দিয়া দাদা ভুৱালো
আলু চালু গোটেই বজাৰি মেলি গৈছে তুমি মোক শিকাব নালাগে মাইকা লেকে চলো না গাইছ ইয়াক আমি এতিয়া আহি থাকোঁ গাইছ পলা